এয়া হ'ল অসম বিখ্যাত আমাজন অৱ দ্য ইষ্ট, যাক আমি অসমৰ একমাত্ৰ বৰ্ষাৰণ্য বুলি জানো। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। এই দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীখন তিনিটা ভাগত বিভক্ত। সেইকেইটা হ'ল ক্ৰমে জয়পুৰ, আপাৰ দিহিং ৰিভাৰ এণ্ড দিৰক ৰেইন ফৰেষ্ট। এই ৱাইল্ড লাইফ চেঞ্চুৰীখন দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰে অন্তৰ্গত। এইখনেই একমাত্ৰ অভয়াৰণ্য যাক আমি আমাজন অৱ দ্য নৰ্থ ইষ্ট বুলি কওঁ। এইখন হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য আৰু এই অভয়াৰণ্যখনতে বছৰি 4000 মিলিমিটাৰ বৰষুণ দিয়ে। এই অভয়াৰণ্যখন সৰ্বমুঠ 111.19 বৰ্গ কিলোমিটাৰ ধৰি বিস্তৃত হৈ আছে আৰু এই অভয়াৰণ্যখন অৰুণাচল প্ৰদেশৰ তিৰাপ আৰু চালং জিলালৈকে বিয়পি আছে। এই অভয়াৰণ্যখনত আজিও 40 বিধ স্তন্যপায়ী প্ৰাণী, 300 বিধ বনৰীয়া চৰাই, 40 বিধ সৰীসৃপ প্ৰাণী, 155 বিধ পখিলা, 35 বিধ মাছৰ প্ৰজাতি, 101 বিধ অৰ্কিড আৰু 60 বিধৰো অধিক গুৰুত্বপূৰ্ণ গছৰ প্ৰজাতি পোৱা যায়। আৰু বন্ধুসকল, এই দিহিং পাটকাই বনাঞ্চলতেই 1 ডজনতকৈও অধিক বিভিন্ন জাতি জনজাতি আছে। ইয়াত বিশেষকৈ টাইফাকে, খাময়াং, খাপটি, চিংগো, নেকটে, চুতীয়া, আহোম, কৈৱৰ্ত, চিংফো, মৰাণ আৰু মটক, বাৰ্মিজ আৰু নেপালী, ইয়াৰ উপৰিও চাহ জনগোষ্ঠীয় মানুহ ইয়াত আছে। বন্ধুসকল, এই বনে আমাক প্ৰতি বছৰে, প্ৰতিদিনে আৰু প্ৰতিটো পলতে আমাক অক্সিজেনৰ যোগান ধৰে। প্ৰতিটো পলে আমাৰ চাৰিওফালে থকা প্ৰদূষিত বায়ুক ৰিফাইন কৰি আহিছে। ইয়াৰ পিছতো জানো ভাৰত চৰকাৰে কিয় এই অভয়াৰণ্যখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে, সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। আমি ইমানেই তললৈ নামিলোঁ যে আমি এতিয়া আমাৰ মানৱীয়তাও হেৰুৱাই পেলালোঁ। অলপমান টকা পইচাৰ কাৰণে আমি আমাৰ প্ৰকৃতিৰ লগতে ইয়াত থকা জীৱ জন্তুকো ধ্বংস কৰি পেলাব বিচাৰিছোঁ। বন্ধুসকল, কি আমি ইমানেই সলনি হৈ গ'লোনে যে প্ৰকৃতিকো শেষ কৰিব বিচাৰোঁ? কি আমি ইমানেই সলনি হৈ গ'লোনে যে ইয়াত বসবাস কৰা জীৱ জন্তুকো মাৰি পেলাব বিচাৰিছোঁ? সিহঁতক সিহঁতৰ ঘৰৰ পৰা বেদখল কৰিব বিচাৰিছোঁ? আৰু আমি যদি আজি ইয়াৰ বিপৰীতে মাত নামাতোঁ, তেনেহ'লে এই মাত মাতিব নোৱাৰা জীৱ জন্তুবোৰৰ কি হ'ব? সেয়েহে আমি আজিয়েই প্ৰতিজ্ঞা কৰা উচিত যে এই পৃথিৱীখনক স্বৰ্গৰ পৰা নৰকলৈ যাতে আমি ঠেলি নিদিওঁ। প্ৰতিজ্ঞাবদ্ধ হওক যে ইয়াৰ বিপৰীতে থিয় হ'ম আমি। জয় আই অসম।